নমস্কাৰ গাইজ, মই বিকাশ ব্লগৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ কাহিনীটো মানে ঘৰতে আৰম্ভ কৰিছোঁ। আজি এইটো ঘৰতে আছোঁ, ঘৰতে এটা দুটা কাম কৰাত লাগি দিলোঁ আৰু কাম কৰি থাকোঁতে হঠাৎ মায়ে মাজতে মাত লগালে। মাইক বোলে কঁঠালৰ মুচি দুটা পাৰি আনি দিব লাগে আৰু কোৱাৰ লগে লগে মই কঁঠালৰ গছডালৰ ওচৰত যাই কেনে পাৰাত লাগি দিলোঁ আৰু এফালৰ পৰা কঁঠালৰ মুচিকেইটা আপোনালোককো দেখুৱাই দিলোঁ। আপোনালোকে ক'ৰ পৰা মিনি ব্লগকেইটা চাই আছে কমেণ্ট কৰি জনাবচোন। যদি আপোনালোকৰ খাওঁ খোৱা লাগিছে আপোনালোকে এটা কমেণ্ট কৰি জনালে হ'ল, আপোনালোকৰ ঘৰত যাই দি থৈ আহিম। আৰু কঁঠালৰ মুচিটো পাৰি আনি কেনে মাৰ হাতত দি মই আধৰুৱা কামখিনি কৰাত লাগি দিলোঁ। অৱশ্যে গাইজ, কঁঠালৰ মুচিটো মই মিনি ব্লগত দেখুৱাইছোঁ যদিও মানে মই কাটিব নাজানো। আৰু কামখিনি কমপ্লিট হোৱাৰ পিছত মাৰ ওচৰত আহি কেনে দেখিলোঁ মায়ে কঁঠালৰ মুচিকেইটা কাটা ৰেডি কৰি দিলে। আৰু গা পা ধুই কেনে অলপ টাইম ঘৰতে থাকি মই আহিলোঁ মন্দিৰলৈ। আজি আমাৰ মন্দিৰত এপৰীয়া সভা আৰু একপৰীয়া সভাত আমাৰ দৰঙৰ লোক সংস্কৃতিৰ মানে ওজাবলীও মাতিছে আৰু ওজাবলী প্ৰদৰ্শনটো দেখুৱাই কেনে আজি মিনি ব্লগটো ইয়াতে এণ্ড কৰিলোঁ। চ' নেক্সট মিনি ব্লগত লগ পাম, তেতিয়ালৈ